মই আপোনালোকৰ লগত আজি এটা অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মোৰ অভিজ্ঞতা আৰু আপোনালোকে জানিবলৈ বিচাৰি আছিলে কিছুমান কথা। ভাবিলোঁ আজি অকণমান সময় পাইছোঁ আৰু শ্বেয়াৰ কৰি দিওঁ কথাখিনি আপোনালোকৰ লগত। কি হ'ল, মই যিহেতু প্ৰেগনেণ্ট আছিলোঁ তেতিয়া আৰু শিৱসাগৰতে দেখাই আছিলোঁ আৰু অকস্মাতে মই ডিব্ৰুগড় গুচি যাবলগীয়া হ'ল। বহুতে সুধি আছিলে কিয় অকস্মাতে গুচি গ'লোঁ, কি প্ৰব্লেম হ'ল তেনেকৈ। আৰু ইয়াত যিহেতু মই দেখাই আছিলোঁ প্ৰথমৰ পৰাই আৰু লাষ্টলৈকে, মই ধৰক পৰহিলৈ মোৰ অপাৰেশ্যন কৰিব আৰু আজি হ'ল মোৰ লুজ মোচন। সন্ধিয়া 6টামানত হ'ল। 6টামানৰ পৰা ষ্টাৰ্ট হৈছে মোৰ ভাগৰ। তাৰপিছত ডক্টৰলৈ ফোন কৰিলোঁ ভাল নোহোৱা দেখি 7টামান বজাত, আৰু তেওঁক ক'লোঁ যে ছাৰ মোৰ এনেকুৱা তেনেকুৱা কথা, আৰু কেইবাবাৰো হ'ল, একেৰাহে মই 11-12 বাৰ গৈছোঁ, মানে ভয়ো লাগিছে নিজৰ। তেওঁক ক'লোঁ যে এনেকুৱা তেনেকুৱা কথা, ছাৰ মই কি কৰোঁ? তেওঁ ক'লে আহা ভৰ্তি হৈ দিবা। আৰু মিষ্টাৰো নাছিলে তেতিয়া। ছাৰক ক'লোঁ ছাৰ মোৰ মিষ্টাৰ নাই আৰু মই অকলে এতিয়া যাব নোৱাৰিম, কি হ'ব? ছাৰে কৈছে তুমি 11টাত হওক 12টাত হওক আজি যেনে তেনে আহিবা, নহ'লে তোমাৰ বেবীটোৱে কষ্ট পাব। মানে পানীটো যদি কমি যায়, তুমি যদি লেট্ৰিন কৰি থাকা, পানীটো কমি গ'লে বেবী কষ্ট হ'ব আৰু তোমাৰো প্ৰব্লেম হ'ব, তেনেকৈ ক'লে। সেইবাবে ভয়ো খালোঁ আৰু মোৰ ইমান যাবলৈ ইচ্ছা নাছিলে। তথাপিতো উপায় নাই, গুচি গ'লোঁ। ৰাতি 11টামান বজাত গ'লোঁ। মিষ্টাৰ অহাৰ পাছত মিষ্টাৰক ক'লোঁ যে এনেকুৱা তেনেকুৱা কথা, মোৰ অকণমানো যাবলৈ মন যোৱা নাই, মোৰ কিজানি ঘৰতে ভাল হয়। তাৰপাছত চাই ৰখি আছোঁ আৰু ভাল নহয়হে নহয়। তাৰপাছত সেই গুচি গ'লোঁ, তাত ভৰ্তি হ'লোঁগৈ আৰু তাতে মোক লগালগ এণ্টিবায়'টিক দিলে, টেবলেট দিলে। মোৰ ঘৰতে যি মোৰ লেট্ৰিন হ'ল, কিন্তু তাত মোৰ এবাৰোৱে নহ'ল, পূৰা ভাল হৈ গ'ল মানে। তাৰপাছত এদিন দুদিন পূৰাপূৰি 2দিন থাকিছোঁ। 3 নম্বৰ দিনাখনি মই ডিচাৰ্জ ল'লোঁ। ছাৰক কৈছোঁ ছাৰ মই এনেকৈ তেনেকৈ থাকিলে নহ'ব, আৰু এণ্টিবায়'টিক যদি মোৰ ইনজেকশ্যন দি থৈছিলে, যদি ইনজেকশ্যন ল'ব লাগে মই ঘৰতে ল'ম, এগৰাকী নাৰ্ছ মাতিম আৰু মোক কেণ্ডুলাৰ ফিটিং কৰি পঠিয়াওক আপোনালোকে, বা তাতো ঘৰতো ফিটিং কৰিব পাৰিম তেওঁৰ সহায়ত, আৰু মই তাতে ল'ম, তেনেকৈ ক'লোঁ। ডিচাৰ্জ দি দিয়ক মোক। ছাৰে ক'লে হ'ব বাৰু। আৰু মোৰ মানে কি হ'ল, যিহেতু লুজ মোচনৰ নিচিনা হৈছিলে, তেওঁলোকে কিবা বেক্টেৰিয়েল ইনফেকশ্যনৰ CRP নে, মই একজেক্ট মনত নাই দেই টেষ্টটোৰ নাম। সেইটো মোক টেষ্ট কৰিব দিলে আৰু কৰিলে যে কৰাৰ পাছত ৰিপৰ্ট আহিলে যে নৰ্মেল নহয়, মানে হাই লেভেলত আছে টেষ্টটো, মানে বেক্টেৰিয়েল ইনফেকশ্যন। তাৰপাছত ছাৰে ক'লে যে এনেকৈ তেনেকৈ আহিছে তোমালোকৰ, এইটো মানে অপাৰেশ্যনটো কৰিব নোৱাৰিম এতিয়া আমি, প্ৰব্লেম হ'বও পাৰে, তেনেকৈ ক'লে। তাৰপাছত তেওঁ ক'লে যে এবাৰ মেট্ৰিক্সত কৰিছোঁ, মেট্ৰিক্সতো কৰিলোঁ, বেলেগ এখন লেবৰেটৰীৰ কথা কৈছোঁ, তাতো কৰালোঁ। তাত আৰু হাই লেভেল আহিলে, আৰু বেছি আহিলে ইনফেকশ্যনটো মোৰ। তাৰপাছত মিষ্টাৰক মাতি নি হয়তো ক'লে তেওঁলোকে, মোক কৈছে, মই মিষ্টাৰক সুধিলোঁ, মই তাৰমানে কি হৈছেনো, কিমান কি আহিলে জানিবলৈ খুব বিচাৰি আছিলোঁ, যিহেতু আমাৰ মানে অপাৰেশ্যনৰ সময় হৈ গৈছে, ধৰক বেবী জন্ম হোৱাৰ সময়খিনি হৈ গৈছে। সেইবাবে মই মিষ্টাৰক কৈছোঁ কি হ'লনো, নৰ্মেল আহিলেনে কমিলেনে? তেওঁ কৈছে নহয়, বেছিহে আহিছে। মই অকণমান চিন্তা হৈছে, তথাপিতো ইমান বেছি চিন্তা কৰা নাই, কাৰণ মোৰ গা চা বেয়া লগা নাই। মই পূৰা মানে কি বুলি ক'ম, আগত যেনেকুৱা হৈ আছোঁ তেনেকুৱাই হৈ আছোঁ, মনো বেয়া লগা নাই, গাও বেয়া লগা নাই। আৰু ডক্টৰে মাতি নি তেওঁক ক'লে যে এনেকৈ তেনেকৈ বেছি আহিছে, ইমান বেছি হৈ গৈছে, হেৰি নহয়, তাইকতো এতিয়া এণ্টিবায়'টিক দি মানে ICUত ৰাখিবলগীয়া কণ্ডিশ্যন, তেনেকৈ ক'লে মিষ্টাৰক। মিষ্টাৰো ভয় খাইছে। মইতো নাজানো সেইখিনি কথা। মই ঘৰলৈ আহিলোঁ, যেতিয়া ডিব্ৰুগড়ৰ পৰা ডিচাৰ্জ লৈ, মানে বেবী জন্ম হোৱাৰ পাছৰ কথাখিনি কৈছোঁ, তেতিয়া মোক মিষ্টাৰে কৈছে যে মোক এনেকৈ ক'লে ইয়াত। মই সেইটো কাৰণে খুব ভয় খালোঁ। আৰু হয়ো, তেওঁ মানে কি হ'ল, যেতিয়া তেওঁ ডক্টৰে কৈ দিলে কথাখিনি, মোক কৈ আছে, আমি সেইটো ৰাতি তাতে আছোঁ মানে হস্পিটেলত। তেওঁ কৈছে ভগৱানে আমাৰ লগতহে এনেকুৱা কৰিবলৈ পালেনে, আমাৰ লগতহে এনেকুৱা হয়নে, তেনেকৈ মানে মন বেয়াকৈ কৈ আছে। কি হ'ল, এইটো সাধাৰণ কথা, মানুহৰ লেট্ৰিন হয়, লুজ মোচন হয়, তুমি চিন্তা কৰিবলগীয়া কাৰণ একো নাই তোমাৰ। আৰু কাৰণ মই হেল্ডি, কি বুলি ক'ম, যেতিয়া মানুহৰ লুজ মোচনৰ নিচিনা হয়, গাটো বেয়া লাগে। আগতেও মোক খুব বেয়া লাগে গা, সকলোৱে লাগে, মোৰ বুলিয়ে নহয়, কিন্তু মোৰ তেতিয়া একেবাৰে বেয়া লগা নাই। মই আগতে যেনেকুৱা তেনেকুৱাই হৈ আছোঁ, আৰু মনো বেয়া লগা নাই। মই তেওঁক কৈছোঁ ভয় কৰিবলগীয়া একোৱেই কাৰণ নাই, তুমি একো ভয় নকৰিবা, মই ঠিকে আছোঁ,
তেওঁ ক'লে যে এবাৰ মই ডিব্ৰুগড়ত তোমাক নিবলৈ বিচাৰোঁ, যাবা নাই? তাৰপৰা মই কৈছোঁ ব'লা চেকআপত। তেওঁ কৈছে চেকআপত গৈ আহোঁ ব'লা। ময়ো কৈছোঁ ব'লা, একো প্ৰব্লেম নাই, মই নিজে যাব পাৰিম বুলি ভাবিছোঁ, একোৱেতো প্ৰব্লেম নাই। আৰু মনটোত সাহস আছে, যিহেতু মনত যদি সাহস থাকে বা মনটো বেয়া হৈ নাথাকে, শৰীৰটো সুস্থ হৈ থাকে। আৰু সেইবাবে তেওঁ ক'লে যে ঘৰলৈ নাযাওঁ, ডিচাৰ্জ লৈ আমি বাহিৰে যাওঁগৈ আদিত্য প্ৰণৱ ছাৰক দেখাম বুলি ভাবিছিলোঁ, কিন্তু তেওঁ নাই, তেওঁ ছুটীত আছিলে। সেইবাবে হীৰেণ গগৈ বুলি এজন আছে, তেওঁ ভাল লাগিলে মোৰ তেওঁকে দেখালোঁ। আৰু তেওঁ চাই মেলি ক'লে যে আমি 2টা বজাত পাইছোঁগৈ, তেওঁক লগ কৰি তেওঁ কৈছে যে বেবী মেচিয়ৰ্ড হ'ল। আৰু মোক সুধিছে ক'লোঁ আৰু কাহিনীটো তেনেকুৱা কথা, ছাৰ মোৰ এইখিনি প্ৰব্লেম হৈছিলে আৰু এইবিলাক টেষ্টত এনেকুৱা ওলাইছে। তেওঁ কৈছে এইবিলাক ওলাই, যিকোনো বেমাৰতে ওলাব, টেষ্ট কৰিলে সকলোতে ওলাব, একো চিন্তা কৰিবলগীয়া কাৰণ নাই, তেনেকৈ ক'লে তেওঁ। তাৰপাছত ক'লে যে তোমালোকে যদি অপাৰেশ্যন কৰিবলৈ বিচাৰা আজিয়ে কৰিব পাৰা, নহ'লে কাইলৈও কৰিব পাৰা। মিষ্টাৰে যিহেতু ভয় খাই আছিলে, ছাৰক ক'লে ছাৰ আজিয়ে কৰি দিয়ক, যদি আকৌ তাই কিবা প্ৰব্লেম হয়, বেবী প্ৰব্লেম হয় পাছত, এনেকৈ বুলি ভয় খাই আছিলে। তেতিয়া ডক্টৰে ক'লে যে একো প্ৰব্লেম নহয়, যদি কৰা আজিয়ে কৰা, নহ'লে কাইলৈও কৰিব পাৰা। তেতিয়া মিষ্টাৰে ক'লে আজিয়ে কৰি দিয়ক বুলি ক'লে। সেয়ে 2টা বজাত তেওঁক দেখাইছোঁ আৰু মোক 6টা বজাত অ'টিলৈ ৰেডি কৰিছে। আৰু তেওঁ সুধি লৈছে কি খাইছোঁ কি নাই খোৱা, সকলোখিনি বাৰু ডিটেইলছ জানি লৈছে তেওঁ মোৰ বিষয়ে। আৰু কৈছোঁ আপোনালোকক গা চা বেয়া লাগিছে নি, সেইখিনিও সুধিছে বাৰু। তাৰপিছত সেয়া 6টা বজাত গৈছোঁ, হয়তো 6:30 বজাত জন্ম হৈছে। আৰু ইয়াৰ পৰা আমি আমাৰ নিজৰ গাড়ীতে গুচি গৈছোঁ, মনৰ সাহসত দেই। সকলোৱে সুধিছে ইমান অকস্মাতে তোমালোকে কিয় গুচি গ'লা, আৰু তোমালোকে এম্বুলেঞ্চত গৈছিলা নে নিজৰ গাড়ীত গ'লা, আৰু এম্বুলেঞ্চত কিয় নগ'লা, তেনেকৈ সুধিছিলে। যিহেতু মই নিজে, মানুহৰ বিপদ হয় বাৰু, অকস্মাতে গা চা বেয়াও লাগিব পাৰে, হয়, তেওঁলোকে কোৱা কথাটো সত্য, এনেকৈ যে মই গুচি গ'লোঁ, কিন্তু মই যাব পাৰিম বুলি ভাবিলোঁ, সেইবাবে মনত সাহস আছিলে, গুচি গ'লোঁ। আৰু আমাৰ গাড়ীয়ে গ'লোঁ। প্ৰায় মানুহে আচৰিত খাইছে, যিসকলে জানিছে আৰু সুধিছে তোমাৰ কি প্ৰব্লেম হ'ল অকস্মাতে যে তুমি ডিব্ৰুগড় গুচি গ'লা। মানুহে ভাবিছে বেলেগ ধৰণৰ মোৰ কিবা প্ৰব্লেম ওলালে ডক্টৰে ৰেফাৰ কৰি দিলে, মই তেনেকৈ গ'লোগৈ বুলি ভাবিছে, কিন্তু ডক্টৰে নজনাকৈ আমি গুচি গৈছোঁ। ডক্টৰক জানিবলৈ নিদিলোঁ, আৰু জানিবলৈ নিদিলোঁ কি হ'ল, যিহেতু তেওঁলোকে ডিচাৰ্জ দিয়ে দিলে অলৰেডি, আমি নিজেই সিদ্ধান্ত ল'লোঁ যে আমি ডিব্ৰুগড়ত এবাৰ দেখাই আহোঁ, মিষ্টাৰো ক'লে। আৰু সেইবাবে আমি তেনেকৈ গুচি গ'লোঁ, নিজৰ গাড়ীতে গুচি গ'লোঁ। আৰু এনেকুৱা এটা সময়ত হয় বাৰু, এম্বুলেঞ্চতে যাব লাগিছিলে, কিন্তু মনটোৱে নক'লে, আৰু ভাবিবলৈও কি বুলি ক'ম, মনলৈ নাহিলে যে মই এনেকুৱা এটা কণ্ডিশ্যন, মই যে এখন গাড়ীত যাব নালাগে। আৰু যেতিয়া মোক অ'টিলৈ লৈ গ'ল, তাৰ পাছত ৰাজ জন্ম হোৱাৰ সময়খিনিৰ কথা কৈছোঁ, একদম আশাৰে ৰৈ আছোঁ মই তাৰ কন্দাটো শুনিবলৈ, তাৰ কান্দোন শুনিবলৈ। আৰু ল'ৰা নে ছোৱালী হ'ল সেইটো মোক ডক্টৰে জনাওক বা নাৰ্ছে জনাওক, কোনোবাই মোক কওক, সেইটো আশাৰে মই ৰৈ আছোঁ কি এনাস্থেচিয়া দি দিয়াৰ লগে লগে ইমানেই কিবা টোপনি নিচা ধৰা নিচিনা লাগে ন, খুব টোপনি এটা আহে। মই একদম খুব বেলেগ ধৰণৰ এটা চেষ্টা কৰি ৰৈ আছোঁ, ধৈৰ্য সহকাৰে ৰৈ আছোঁ যে মোৰ ল'ৰা নে ছোৱালী মোক জনাওক, বা তাৰ কান্দনটো মই প্ৰথম শুনিম। মোৰ কিন্তু এইটো নহয় ল'ৰা হ'ব বা ছোৱালী হ'ব, এইবিলাক একোৱেই নাই, ভগৱানৰ দান। ল'ৰাই হওক বা ছোৱালীয়ে হওক, কোনোৱে কথা নাই, দেউতাক হওক মই হওক, আমি দুইটাই ভাবোঁ যে ল'ৰাই হওক বা ছোৱালীয়ে হওক, ভগৱানে যি দিয়ে হাত পাতি ল'ম, তেনেকৈয়ে আমি ভাবিছিলোঁ। আৰু যিমান যি হ'লেও মাকৰ মন শুনিবলৈ আগ্ৰহেৰে ৰৈ আছিলোঁ। যেতিয়া নেকি তেওঁলোকে বেবীটো মোৰ পৰা লৈ গ'ল, আৰু তেওঁলোকে হয়তো চিলাই কৰি আছিলে, মইতো ইমান গম নাপাওঁ, এনাস্থেচিয়াৰ কাৰণে ওপৰডোখৰহে গম পাওঁ। ধৰক মই কথা পাতি আছোঁ, মোক কিবা কিবি সুধি আছে কথা তেওঁলোকে, আৰু তেওঁলোকক তেতিয়া মোক কথা সুধি থাকোঁতে মই সুধিছোঁ, মই ছাৰক সুধিছোঁ, হীৰেণ গগৈ ছাৰক, ছাৰ মোৰ ল'ৰা নে ছোৱালী হ'ল? ছাৰে কৈছে জানো মই নাচালোৱে কি হ'ল, এনেকৈ কৈছে। মোৰ তেতিয়া টেনশ্যন হৈ গৈছে, কি হ'ল বাৰু, ল'ৰা নে ছোৱালী হ'ল, কোনো যে মোক নজনালে। মই কন্দাটো শুনিছোঁ কিন্তু কথাটো মই গম নাপালোঁ।
তাৰপাছত ক'লোঁ আৰু ছাৰ মই চাওঁ কেঁচুৱাটো মই চাওঁ ছাৰক তেনেকৈ ক'লোঁ। তাৰপাছত ছাৰে ক'লে আৰু আনিবলৈ ক'লে কেঁচুৱাটো লৈ আনে দেখাই দিয়া মাকক তেনেকৈ ক'লে। তাৰপৰা দেখালে ইয়াক কৈছে মই ল'ৰা নে ছোৱালী ল'ৰা এটা হ'ল এনেকৈ বুলি কৈছে। আৰু সঁচা কথা ক'বলৈ গ'লে আমি ছোৱালী হ'ব বুলি ভাবিছিলোঁ দেই। যিয়ে নহওক মই কৈছোঁ আপোনালোকক ল'ৰাই হওক বা ছোৱালীয়ে হওক ভগৱানে দিছে যেতিয়া আৰু মানে কি বুলি ক'ম আপোনালোকক খোলা মনেৰে আমি তাক গ্ৰহণ কৰিছোঁ। মানে সন্তুষ্টি ভাৱেৰে আমি তাক গ্ৰহণ কৰিছোঁ। মানে অকণো খুঁত নাই আমাৰ মনত যে ছোৱালী ভাবিছিলোঁ ছোৱালী কেলৈ নহ'ল সেইটো কথা নহয়। আৰু আগতেও কৈছোঁ কিন্তু কি হ'ল কথাটো আমাক ইয়াত ডক্তৰে কৈ দিলে যে আমাৰ ছোৱালী হ'ব। সেইবাবে আমাৰ মনটোত সোমাই গ'ল যে আমাৰ সঁচাকৈ ছোৱালী হ'ব। তেওঁ ক'লে যে তোমাৰ ছোৱালী হ'ব এনেকৈ বুলি ক'লে মোক। তাৰপিছত আমি সেই ছোৱালী হ'ব বুলি ভাবিছোঁ আৰু যে দেখে মোক ছোৱালী হ'ব বুলি কয়। দেখা মানুহবিলাকেও কয় তোমাৰ যে ছোৱালী হ'ব। তাৰপিছত সেই কৈ মনত সোমোৱা নিচিনা হ'ল। ইভাগে একো কথা নাই বাৰু। যি কি নহওক ভগৱানে দিলে আৰু আজিও মই সুস্বাস্থ্য হৈ আছোঁ। কেঁচুৱাও সুস্বাস্থ্য হৈ আছে। ভয়ৰ কোনো কাৰণ নাই আমাৰ। আৰু সেয়া অভিজ্ঞতাখিনি সেইখিনি আৰু আপোনালোকে হয়ো বাৰু নোহোৱা নহয়। ইয়াত যিজন ডক্তৰে ক'লে যে এনেকৈ পানী কমি গ'লে প্ৰব্লেম হ'ব, বেবী প্ৰব্লেম হ'ব, তুমি গুচি আহা বা তোমাৰো প্ৰব্লেম হ'ব। হয় বাৰু সি পানীতেতো খেলি থাকে ন আৰু পানীটো কমি গ'লে অভিয়াছলি প্ৰব্লেম হ'বই। সেইটো জানিবলগীয়া কথা। আৰু সেইবাবে আপোনালোকেও ৰৈ নাথাকিব এনেকুৱা প্ৰব্লেম হ'লে। যিকোনো এনেকুৱা বুলি নহয় মই যিখিনি ফেচ কৰিছোঁ সেইখিনিয়ে কৈছোঁ আপোনালোকক। আৰু প্ৰেগনেঞ্চিৰ সময়ত ধৰক যিকোনো সমস্যা আহিলে আপোনালোকে কাকো নুসুধিব ডাইৰেক্ট যিজন ডক্তৰক দেখাইছে তেওঁৰ লগত কনচাল্ট কৰক আৰু তেওঁ যিটো কয় তাকে কৰক আপোনালোকে। মানে নিজৰ মতেও নকৰিব আনৰ মতেও নকৰিব। ধৰক কোনোবা ঘৰৰ ডাঙৰ আছে তেওঁ সুধিলে আপোনাৰ স্বাস্থ্য আৰু তেওঁৰ স্বাস্থ্য একেই নহ'বও পাৰে। মোৰ যিটো প্ৰব্লেম তেওঁ একে প্ৰব্লেম হ'ব পাৰে কিন্তু স্বাস্থ্যটো একে নহ'ব পাৰে। যিখিনি আপোনাৰ গাত শক্তি আছে তেওঁৰ গাত সেইখিনি নাথাকিবও পাৰে বা তেওঁৰ গাত যিখিনি আছে আপোনাৰ গাত নাথাকিবও পাৰে। তেনেকুৱা ধৰণৰ কথা। ধৰক কাৰোবাৰ জ্বৰ হ'ল বুলিলে মানে একে লেঠাৰিয়ে বিচনাত পৰি যায় আৰু ভাত চাত খাব নোৱাৰে। আৰু কাৰোবাৰ জ্বৰ হ'ল বুলিলে তেওঁ খোজকাঢ়ি ঘূৰি ফুৰিব পাৰিব আৰু ভাত পানীও খাব পাৰে ধুনীয়াকৈ, ভোকো লাগে আৰু কিছুমানৰ মুখখন তিতা তিতা লাগে তেনেকুৱা ধৰণৰ কথা। জ্বৰ একেটাই কিন্তু শৰীৰটোতো একেই নহয়। সেইবাবে কৈছোঁ আপোনালোকক যদি আপোনালোকে প্ৰব্লেম পায় প্ৰেগনেঞ্চি টাইমত ডাইৰেক্ট আপোনালোকে ডক্তৰৰ লগত কনচাল্ট কৰক আৰু মেডিকেল যি এডভাইচ দিয়ে তেওঁ সেইখিনি কৰক। এনেকৈ নাথাকিব। যিহেতু মোৰ মনটোৱে মানে সেইদিনাখন এনেকুৱা কৈছে মই যেন নাযাম। তাৰপাছত ভাবিছোঁ হয় এনেকৈ কৰিলে নহ'ব, বেবীটো প্ৰব্লেম হ'ব। পাছৰখিনি আমি ধৰক উপৰুৱাকৈ কথাখিনি ভাবোঁ। যদি দকৈ ভবা হয় কথাটো নোহোৱা নহয়। ডক্তৰে মই আগতো আমাৰ দেহা জন্ম হওঁতে তেতিয়াও মানে মোৰ প্ৰব্লেম হৈছিলে। ডক্তৰলৈ ফোন কৰিছোঁ। ডক্তৰে কৈছে আপুনি এতিয়াই ভৰ্তি হওকহি। মোৰ মন আৰোগ্য ভৱনত ভৰ্তি হ'বলৈ। তেওঁ কৈছে যে আদিত্যত হওকহি। মই কৈছোঁ ছাৰ মই আৰোগ্য ভৱনত ভৰ্তি হওঁ। তেওঁ কৈছে আপুনি নুবুজে কেলৈ, বেবীৰ কাৰণে আদিত্যখন বহুত বেছি ভাল, আহক ইয়াতে ভৰ্তি হওকহি। মানে তেনেকুৱা ধৰণৰ কথা। ডক্তৰে যি কয় সেইটোৱে। আৰু তাই তেতিয়া ৱেইটটো কম আছিলে। হয় বাৰু 8 দিন তাই ICUত থাকিবলগীয়া হৈছিলে ৱেইট কমৰ বাবে। বাকী একো প্ৰব্লেম নাই, ৱেইটটো কমৰ বাবে তাইক তাত ৰাখিছিলে। তেনেকুৱা ধৰণৰ। আৰু যিহেতু ডক্তৰৰ অভিজ্ঞতা আছে, আমাৰতো একো নাই ন। তেওঁলোকে বহুত কেছ পায়, মানে ধৰক আমাৰ নিচিনা বহুত কেছ পায়। সেইখিনিৰ পৰা জানি বা অভিজ্ঞতা আছে কাৰণে আমাক এইখিনি এডভাইচ দিছে। আমি যদি অৱমাননা কৰোঁ কেনেকৈ হ'ব, তেনেকুৱা ধৰণৰ কথা। আৰু আপোনালোকে কৈছোঁ আৰু মই বাৰে বাৰে নকওঁ, প্ৰব্লেম পালে সেইটোৱে আৰু ডক্তৰৰ লগত কনচাল্ট কৰক আৰু যিটো কয় তাকে কৰক। ঘৰত থাকিবলৈ ক'লে ঘৰত থাকক, বেড ৰেষ্ট ল'বলৈ ক'লে বেড ৰেষ্ট লওক আৰু হস্পিটেলত ভৰ্তি হ'বলৈ ক'লে হস্পিটেলত ভৰ্তি হৈ দিব। মই থাকিলেও 3 মাহ দিন বেড ৰেষ্টত আছোঁ আগতে, প্ৰথম বেবী হওঁতে। আৰু সেয়া ডক্তৰৰ কথা মতে চলিলে ভাল বুলি ভাবোঁ মই। যিহেতু আমি নাজানো, নতুন হ'লেও পুৰণা হ'লেও কোনো কথা নাই। বোলে পুৰণা হ'লেও এইখিনি জানো সেইটো কেতিয়াও নহয়। ডক্তৰৰ মতে আপোনালোকে চলক। ময়ো চলিলোঁ যিহেতু মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। আৰু বহুতে সুধি আছিলে কি কাৰণে মই যাবলগীয়া হ'ল, সেইটোৰ পৰা বহুত দীঘলীয়া হৈ গ'ল এইখিনি। আৰু সেইখিনিয়ে
তাকে কৈছোঁ আপোনালোকক যি কয় ডক্টৰে তাকে শুনক।